Hey guys, শুই ইন্ট্রো দিলো আর এইফালে চাইলক শুই ইন্ট্রো দিলো ফার্স্ট উঠিলো উঠি আপোনালোকক কৈ আছো আৰু ফার্স্ট আমি এইফালে উঠি ললো আৰু এতিয়া মই আপোনালোকক মোৰ মাথাত আহি থকা আইডিয়াটো কৈ আছো মানে টোপনি যাই যে মানে এটা আইডিয়া আহি গ'ল মানে আজি ভাবিলে এটা প্র্যাঙ্ক কৰিম বুলি আৰু প্র্যাঙ্কটো কৰিম আমি ৰাতুল ভাই সেইদিনা যে সভাত লগ কৰাই দিছিলো ৰাতুল ভাইক আৰু প্র্যাঙ্কটো কেনেকুৱা হয় আপোনালোকে জনাব কমেন্ট কৰি প্র্যাঙ্কটো ভাল হ'লে জনাব বেয়া হ'লে জনাব কাৰণ আৰু পিছলৈ বনাব লাগিব ফাৰ্স্ট ৰাতুল ভাইৰ পৰা ষ্টাৰ্ট কৰোঁ তাৰ পিছত ডাঙৰ ইউটিউবাৰক কৰিম আৰু তো আজি এইখিনিয়ে কৰিম আৰু এতিয়া তো ভিডিঅ'টো চাই থাকক আৰু এতিয়া মানে মুখ চুখ ধুই আহি পালো আৰু এইফালে বিছনা তোলাই নাই এইবোৰ ইগনোৰ কৰক মানে মই বেছি এক্সাইটেড মানে আজি ফাৰ্ষ্ট প্ৰেংক কল কৰিম তো সেইকাৰণে আজি ফাৰ্ষ্ট ইউটিউবৰে ৰাতুল ভাইক কৰিলোঁ তেওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে আই লাভ DRK তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ভাল ভিডিঅ' বনাই আৰু এতিয়া মানে প্ৰেংক কলটো আৰম্ভ কৰিম তো ভিডিঅ'টো সকলোৱে চাই থাকক এতিয়া প্ৰেংক কলৰ কাৰণে আমি ছেটআপটো ৰেডি কৰোঁ কৰি আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰেংক কলটো কৰোঁতে গধূলি হৈ গ'ল মানে কিবা এটা কামত বাহিৰলৈ গৈছিলোঁ সেইকাৰণে দেৰি হৈ গ'ল তো এতিয়াই কৰিম আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো কালে চাই থাকক প্ৰেংক কলটো খতম লগাই লৈ দেখুৱাইছোঁ ফাৰ্ষ্ট আমি ফোনটো লগাই লৈ আপোনালোকক দেখুৱাইছোঁ তেওঁৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ মাতটো ধৰিব পাৰে নে নোৱাৰে তো ফাৰ্ষ্ট আমি ফোনটো লগাই লৈ আপোনালোকক দেখুৱাইছোঁ এইটো ৰাতুল কলিতা হয়নে মানে আমি এটা লাকি ড্ৰ পাতিছিলোঁ তাতে আপোনাৰ নামটো ফাৰ্ষ্টত আহিছে হেল্ল' আমি মানে এটা লাকি ড্ৰ পাতিছিলোঁ তাতে তাৰমানে আপোনাৰ নামটো ফাৰ্ষ্টত আহিছে আহিলে আপুনি এটা iPhone Plus হৈছে হ'লে ৰাতিপুৱা আপুনি 10টামান বজাত ৰঙিয়া ছ'চাইটিৰ কাষত আহি পেলাই লৈ গ'লে হ'ল কিমান দামী আইফোন 30,000 কিমান দামী আইফোন 13,000 মই মানে এই দলংখন পাৰ হৈ যে নদীৰ এবাৰত দোকান এখন আছে আৰু মানে মোৰ প্ৰেংক কলটো ইমানতে সমাপ্ত হৈ গ'ল মানে সি মোক ধৰিব পাৰিলে মানে গম পালে আৰু মোৰ মাতটো বুজি পালে সেইকাৰণে প্ৰেংক কলটো ইমানতে সমাপ্ত হৈ গ'ল আৰু বেলেগক প্ৰেংক কল কৰিব হ'লে আপোনালোকক দেখুৱাম তো আজিলৈ ইমানে বাই বাই টেক কেয়াৰ বেলেগ প্ৰেংক কল চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক আজিলৈ ইমানে বাই বাই টেক কেয়াৰ